ধান আহিল দেখোন তাই দেখো দে হাতীগাঁও তাৰ নামটো মইতো এনে RM বুলি মোৰ সেভ কৰা আছে বহুত বছৰৰ পৰা এই প্লেছটোৰ ওচৰত তই লগ পাইছিলি এইটোৱে কি আকাশ কক যাবা মই ভিমাটোত যাম কিয় কাটি গৈছিলা কাটি গৈছিলা মই বম ব্লগাৰ এটা আছে হেৰি কি বুলি কয় অলপ ফে কৰি আহোঁ স্বাগতম জনাইছোঁ সকলোকে নতুন এটা ভিডিঅ'ত আৰু আমি বৰ্তমান বিমানময় যাই আছোঁ খাৰখোৱা ৰিজৰ্টলৈকে তো গোটেই ৰিজৰ্টটো দেখাম আপোনালোকক কেনেকুৱা কি বহুত ডাঙৰ বুলি শুনি আছোঁ মই যাই পোৱা নাই তো ই আগতে আহিছিলে মানে আগতে একবাৰ আছে তো এতিয়া আমি দুটা গৈ আছোঁ তো চাই একবাৰ ভিডিঅ'টো একফালৰ পৰা গোটাই দেখাই আছোঁ কি খাওঁ আমি কি কৰোঁ তাতে কেনেকুৱা কি বস্তু আছে গোটাই দেখাই আছোঁ তো চাই গাইজ আমি আহি পালোঁ খাৰখোৱা ইয়াতে আমি এতিয়া খাৰটো খাম মানে ভাতটো খাম কি ডাঙৰ না এৰিয়াটো বহুত ডাঙৰ এৰিয়া তো দেখাই আছোঁ একফালৰ পৰা তো এৰিয়াটো দেখাই আছোঁ গোটেই এইপিনে গোটেই পাৰ্কিং এৰিয়া এইটো গোটেই পাৰ্কিং এৰিয়া আছে মঙলদৈ নাপাওঁতে পায় আৰু এইপিনে দেখাই আছোঁ চাওক মানে গোটেই খেতি কৰিছে এইপিনে গোটেই খেতি কৰি আছে এই তাক বাচ্ছাৰ তাতে খেলনা এইবোৰ আছে আচ্ছা তো এইপিনে আছে ফুলনি এখন মানে ফুলনি মানে বাগিচা ইমান ধুনীয়া এৰিয়া তো মঙলদৈ আহিলে কেতিয়াবা ইয়াতে সোমাব বহুত ধুনীয়া ৰেষ্টুৰেণ্ট হয় এখন বহুত ডাঙৰ ডাঙৰ মানুহ আহে বাৰু তো এইপিনে মানে সোমাই পোৱা নাছিলোঁ প্ৰথম সোমালোঁ এইটো এইপিনে বাহিৰত এনেকৈ প্ৰেম চেম কৰিব লাগিলে প্ৰেম চেম কৰিব পাৰিব এইপিনেও আছে দি যাই আছে ই মানে অলপমান আমি যাম চিষ্টেম আছে হাতখন দিয়াৰ লগে মানে ইয়াতে বতাহ আহিব আৰু হাতখন শুকাই দিব আকৌ ধান আহিল দেখোন তাই দেখো দে হাতখন মানে গোটাই শুকাই লৈ যাব গাইজ মই মেনুখন একবাৰ দেখাই দিছোঁ দামবোৰ কেনেকুৱা এইখন মেনু বেছি দাম নহয় হা নৰ্মেল দামে এইপিনে এটা আছে বহুত ডাঙৰ একুৰিয়াম এটা আছে তো গাইজ অৰ্ডাৰ ল'ব আহি গ'ল অৰ্ডাৰ লৈ গুচি গ'ল এইটো অলপ পিছতে মানে আমাৰ বস্তু আহি যাব আৰু ইয়াতে বেছি টাইম নালাগে অৰ্ডাৰ দিয়াৰ 5-10 মিনিটত হৈয়ে যায় তো তাৰ কিটচেনটো দেখাই আছে আপোনালোকক কমপ্লিট গ্লাছেৰে বনোৱা হৈছে কিটচেনটো তো গাইজ ইয়াতে আপুনি তামোল ল'লোঁ গ্লাছততো নাই গ্লাছত নাই এটা বস্তু ভাল লাগছে কি মানে নিজে নিজে ল'ব লাগে মানে এইবোৰ বস্তু আমি আমুল খাম আপোনালোকে পানী খাওক ঠাণ্ডা পানী আমি অলপ ঠাণ্ডা আমুল খাই দিওঁ গাইজ তো ইপিনে ভাত হয় মিনি মই অকণমান বাহিৰত ওলাই আহিলোঁ জাগা দেখাব আপোনালোকক এতিয়া ইপিনে এখন আছে ইয়াতে আপুনি বহি কিনে টাইমটো স্পেণ্ড কৰিব পাৰিব আৰু আগত আপোনাৰ এখন মানে ধুনীয়া এটা পুখুৰী আছে দেখাই আছোঁ
নাই মানিছে গাইছ এইটো ভিউ দেখা দিছোঁ ইয়াতে দলংখনৰ 360 ডিগ্ৰী দেখা দিছোঁ আপোনালোকক আৰু বহুত ধুনীয়া জেগা আপোনালোকে যদি কেতিয়াবা আহে তো মঙলদৈ চাই তো খাৰখোৱাত নোসোমোৱাকৈ নাথাকিব আৰু খাৰখোৱাত আচলতে মানে গম পালোঁ যে ৰিপ'জ কোম্পানীটো যে আছে ৰিপ'জ কোম্পানীৰ মালিকৰে হয় খাৰখোৱা তো খানা কেনেকুৱা হয়তো খাই কিনে আপোনালোকক কৈ আছোঁ খানা কিমান ধুনীয়াকৈ বনাই কিনে কি বনায় আৰু ইয়াত ইমান কৰ্মচাৰী আছে মানে মোটামুটি 100+ কৰ্মচাৰী কাম কৰি আছে বৰ্তমান ইয়াত যদি আপুনি গাৰ্লফ্ৰেণ্ড বা ফেমিলি লৈ আহিব পাৰে গাৰ্লফ্ৰেণ্ড লৈ আহিব পাৰে ধুনীয়া জেগা ইয়াতে সেইবোৰ চাওক তো আমাৰ নান আৰু চিকেন বাটাৰ মছলা আহি পেলাই আমি তাক খাব লাগে আৰু ইমান গা ৰেডি কৰা আমাৰ খালে আহি গ'ল একদম ধুনীয়া বনাইছে খানা কিবা আহিলে এটা খাব আমি মানে যিমানে বিল পে' কৰি আছে যিমানে বিল পে' কৰি তাৰপিছত আমি আকৌ মঙলদৈকে যাত্ৰা কৰিম আৰু আমাৰ 500 টকা বিল হ'ল দিয়ক আৰু উপায়টো নাই গাইছ আজি ভিডিঅ'টো ইমানতে এৰিম আমাৰ বিল হ'ল 570 টকা নেক্সট ভিডিঅ'ত আৰু আহি আছে মঙলদৈ তো আজিলৈ এৰিছোঁ ভিডিঅ'টো ইয়াতে বাই বাই